কম ব্ৰত পালন কৰাটো সুস্বাস্থ্যৰ কাৰণে ভাল অভ্যাস আজি হল মঙ্গলবাৰ মঙ্গলবাৰে মই বজৰংবলীৰ নামত এই ব্ৰত পালন কৰোঁ এয়া দেখিছে গাইজ মই ফল খাই আছো ফলটো বহুত শক্তিশালী বস্তু যিটোত মানে আমাৰ দেহত বল আহে সেইকাৰণে হেল্ল' গাইজ মই 1 মিনিট ৰখিছো আকৌ ওলাই ফাইম এই মৰণ নহয় মুৰা মই কিবা এটা কৰি থাকিলে তই কিয় জাপ মাৰি মুৰা কিয় জাপ মাৰি নপৰিম মানুহ এনেকে বত ৰাখে নেকি ইমান কষ্ট কৰি কিনে খুজি মাগি আনি কিনে ফল মূল গিলা আনিছং তই দেখোন ছাগলী খাৱাৰি খাই আছা আকা এহুপা খাই দেখোন 2-3 দিনকে ভাত নাখাৱাই থাকিব পাৰিবি ঐ মোৰ এইটোৱে ব্ৰত ৰখা ষ্টাইল মানুহে বত ৰাখিলে পানী এগিলাচ বা চাহ একাপহে খায় তই দেখোন গোটেই খাই পেলালি খামে আৰু থাকলি আৰু খালো ঐ বুঢ়া আৰু ফল মূল তই মোক আনি দিবা লাগব কি আৰু লাগব এটা কথা হল মই হল গধুৰবেলা ব্ৰত ভাঙবা লাগব তই বাজাৰৰ পৰা অলপ ছাগালৰ মাংস আৰু অলপ পনীৰ লৈ আহিবা লাগব সৰিয়াই ফল মূল খাই দেখোন বত ৰাখিলিয়ে এতিয়া আকৌ বত ভাঙবৰ কাৰণে আকৌ ছাগলৰ মাংস আৰু পনীৰ লাগে তোক মোৰ ব্ৰতৰ ষ্টাইলে আনকমন প্ৰথমতে নিজৰ আত্মা তুষ্ট তাৰপিছত ভগৱান তুষ্ট ঐ তই মোক ধ্বংস কৰিম বুলিহে বিয়া হৈছিলি নেকি মোৰ লগত ইমান বস্তু আনবাৰ কাৰণে ক'ত টকা পাম মই তাৰমানে তই ছাগালৰ মাংস আনবা নোৰা নানো বুলি কৈছো নানোৱেই মই তেনেহ'লে মই এটা লাইভ কৰি প্ৰচাৰ কৰি দিম নকৰবি যি লাগে টাকা আনি দিম সঁচাই না ৰতে 2-এটা চেলফি মাৰো চেলফি মাৰা কিবা মাৰা তই নিজে মাৰি থাক মোক এইগিলা যত নকৰবি নহ'লে কোনবাদিনা একদম পিঠি